Hello friends, good morning. আজি হল ৰাতিপুৱা, আজি হল ৰবিবাৰ। সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আৰু মই অলপ আগতেই উঠিলোঁ, যেহেতু আজি সানডে অলপমান দেৰিকৈ উঠিলোঁ আৰু উঠি মুখ হাত ধুই এতিয়া চাহ জলপান খাই আছোঁ। মিছেছে পকৰি বনাইছে আৰু পকৰি খাই আছোঁ। পকৰি খোৱাৰ পিছতে ভাত খাম। ভাত খাই কি কৰি আছোঁ, ক'ত গৈ আছোঁ আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ। সম্পূৰ্ণ ভিডিঅ'টি চাই থাকিব। আৰু এয়া লফা, মই লফা শাক খাই বহুত ভাল পাওঁ। যোৱাকালি ডিউটিৰ পৰা আহাতে ৰাস্তাত দেখিলোঁ ধুনীয়া লফা ওলাইছে। তে লফা মই 20 টকাত 3 মুঠা লফা লৈ আহিলোঁ। চাওক ধুনীয়া হৈ আছে, খাব লাগিব। আৰু এয়া মিছেছে ভাত বনাই দিছে। আজি ভাবিলোঁ মাৰি ভাত খাম আৰু এয়া পকৰি বনাই আছে। পকৰি মাৰি ভাত আৰু অলপমান লফা নাইবা লাই কিবা ভাজিলে সেইটোৰে খাম। এয়া পকৰি বনাই আছে, ৰেডি হৈ আছে পকৰি। আৰু এয়া চাওক কি ধুনীয়া লাগিছে জলকীয়া গছডাল। এই গছডাল মই গুটি কেইটামান ৰুই দিছিলোঁ, গুটিৰ পৰা জলকীয়া হৈছে। আৰু এই জলকীয়াবিলাক খাই ভাল লাগে, বিশেষকৈ জম্বুৰা টেঙাৰ লগত খাই খুব ভাল লাগে। আৰু কণী ভাজিলে যিবিলাক বাকলি ওলায় সেই বাকলিবিলাক জলকীয়াৰ গুড়িত দিলে খুব ধুনীয়া সাৰ হয়। আৰু তাৰপিছত আবেলি আমি নভাত খাবৰ কাৰণে আমাক মাতিছিল মামাহঁতৰ ঘৰত। মামাহঁতৰ ঘৰত আহিলোঁ। চাওক কি ধুনীয়া লাগিছে মামাহঁতৰ ঘৰত, ইমান বঢ়িয়া চব্জিবিলাক। এয়া আলু গছ, আলুৰ চব্জি, আলু খেতি কৰিছে। আৰু আলু খেতিৰ মাজত বহুত খুতুৰা শাক, ভুটা শাক আছে। আৰু এইবিলাক মামাই কবি ৰুইছে, কবিবিলাকো বহুত ধুনীয়া লগা হৈছে। চাওক কিমান কবি আছে, ইয়াতে বহুত কবি আছে। এই কবিবিলাক যদি ডাঙৰ হয় কিমান কবি হ'ব ইয়াৰ পৰা। চাওক খাই বহুত ভাল লাগে। আৰু এইবিলাকো কোনো সাৰ নিদিয়ে, গোবৰৰ সাৰ দিয়ে, অনলি গোবৰৰ সাৰৰ জৰিয়তে খেতি কৰে। চাওক মোৰ পিছপিনে আপোনালোকক অকণমান দেখাই দিছোঁ কিমান ধুনীয়া লাগিছে। চাওক চাৰিওফালে কবি আৰু ইফালে আছে আলু। আৰু আলুৰ ওচৰতে আছে সেইবিলাক সৰুকৈ ৰুই দিছে, পিঁয়াজ আছে, কবি আছে। মামা আৰু মহায়েও ধুনীয়াকৈ যিবিলাক খুতুৰা শাক আছে সেইবিলাক তুলি আছে। তে ইয়াতে মাংস ৰেডি হৈ আছে। এয়া হাঁহৰ মাংস আৰু ব্ৰইলাৰ মাংস। মই হাঁহৰ মাংস নাখাওঁ, ব্ৰইলাৰ মাংস খাওঁ। কাষতে আইতা বহি আছে। আৰু এয়া ৰান্ধনি মামীহঁতে ৰান্ধনি কৰি ভাত বনাই আছে, কিন্তু লাজ কৰিছে কেমেৰাৰ আগত আহিবৰ কাৰণে। গতিকে আইতাকে দুটামান প্ৰশ্ন সোধো। মাংস কেনেকা ভালে হৈছে, খাব মানা হৈছে না? খাব মানা হৈছে, টেষ্টিং কৰা নাই। মই যে নাখাং টেষ্টিং কৰোঁ। আৰু চব্জিবিলাক দেখি ৰ'ব নোৱাৰিলোঁ। মই অকণমান গৈ চব্জি তুলি চালোঁ কেনেকুৱা লাগে চব্জিবিলাক তুলি। আচলতে আমাৰ ঘৰতো চব্জি খেতি কৰিছিলোঁ, কিন্তু 2 বছৰৰ পৰা ইমান মাংকিৰ উৎপাতৰ কাৰণে আমি খেতি কৰিব নোৱাৰোঁ। গোটেইবিলাক বজাৰৰ পৰাই কিনি খাব লাগে। সেইকাৰণে মামাহঁতৰ ঘৰত কেতিয়াবা মন গ'লে আহোঁ। আৰু এনেকৈ যিবিলাক চব্জি গছ আছে, চব্জি গছবিলাকৰ মাজত গৈ এনেকৈ ফটো অলপমান হেৰি কৰোঁ আৰু সময় অতিবাহিত কৰোঁ। বহুত ভাল লাগে। বিশেষকৈ যিবিলাক কবি ৰুইছে সেই কবিবিলাক যেতিয়া ডাঙৰ হ'ব সেই কবিবিলাক চাই বহুত ভাল লাগে। আৰু খায়ো বহুত টেষ্টি, যিহেতু ৰাসায়নিক সাৰ প্ৰয়োগ নকৰে, জাষ্ট গোবৰৰ সাৰ প্ৰয়োগ কৰি বনায়। খাই বহুত টেষ্টি। আৰু ইয়াৰ খুতুৰা শাক, ভুটা শাক চাওক ধুনীয়া হৈ আছে। এই মাহ তুলিছোঁ, এইকেইটি তুলিছোঁ ঘৰৰ লেবু। বহুত ওলা খাইছে নহয়।
শাক নেওয়া মানুহ এগিলা বনা ঠনা লৈ আহিছে ঠনা মাহা হোৱা নাই তে এই 2 হাত সর্দি লাগবো উপরে পরে কিন্তু নিয়র পরে এই 2 হাত আৰু মহা সবজি তুলি আছে মহাই সবজি তুলি তুলি মানে ইমান ভাল পাইছে সবজি তুলি আছে উঠিবই মন যোৱা নাই বলে আৰু ইয়া বাবু সন্মুখত হা ডাঙৰ মানুহ হৈছা কেং কেতে পুলিচ মানুহ হবে তই কলা উঠি থাকিলে বাবু টেঙে দিবা নাই আছে না আৰু ইয়া ডাঙৰ বাবুয়ে যিবিলাক মাংসৰ নখ পাখা বুলি কয় না টেঙেৰি বুলি কয় মই এইবিলাক নাখাওঁ যেনিবা যে ভাজি আছে খাই ভাল পায় বোলে তে আপোনালোকে ভাল পায় নেকি বহুতে ভাল পায় আৰু কিছুমানে খাই বেয়া পায় কিন্তু বহুত টেষ্টি বোলে তুমি খাইছ না খাইছ টেঙেৰি খাওঁ না নাখাওঁ হা খালি মুৰ্গীৰ মাংস খাওঁ মই মুৰ্গীৰ বাহিৰে বেলেগ নাখাওঁ আৰু এয়া ভাত ৰেডি হ'ল এতিয়া সৰু সৰু ভণ্টিহঁতে বহিছে এতিয়া আমি সকলোৱে ভাত খাম আৰু ভণ্টিহঁতক আগতে দি আছে ভাতবিলাক এতিয়া আমিও বহিলোঁ দেউতা বাবু মামা মই বহিলোঁ আমি এতিয়া ভাত খাম ভাত খোৱাৰ পিছত আপোনালোকক ভিডিঅ' দেখাই আছোঁ চাই থাকিব এয়া আবু সদায় লাইটা